বন্ধুসকল আকৌটা নতুন ফ্ৰেছ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ৰিভিউ কৰিব গৈ আছোঁ হিৰোৱে ক্লেইম কৰা মতে 250 ছেগমেণ্টৰ সকলোতকৈ ফাষ্টেষ্ট বাইকখন তেওঁলোকে লঞ্চ কৰিছে। হিৰো Xtreme 250R পাৱাৰফুল মেচিন হয়। এই বাইকখনৰ বিষয়ে আজি ৰিভিউ কৰিব গৈ আছোঁ। বাইকখনত মাইলেজ, টপ স্পীড, কিনো ফিচাৰ্ছ আছে আৰু লগতে ডাউন পে'মেণ্টটোৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বলক বৰ বিশেষ দেৰি নকৰি বন্ধুসকল আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমতে ক'ব লাগিব আমি ইঞ্জিনটোৰ বিষয়ে। ইঞ্জিনটো হৈ গ'ল 249.03 cc লিকুইড কুলেট ইঞ্জিন হয় আৰু বাইকখনৰ এটা নিৰ্দিষ্ট পাৱাৰ থাকে। সেই পাৱাৰটো হৈ গ'ল 29.5 bhp 9250 rpm প্ৰডিউচ কৰে আৰু মেক্সিমাম টৰ্কটো হৈ গ'ল বন্ধুসকল 25 নিউটন মিটাৰ 7250 rpm প্ৰডিউচ কৰে। আৰু টপ স্পীডটো যদি চাওঁ, টপ স্পীডটো হৈ গ'ল 150 কিলোমিটাৰ আৰু গিয়াৰ বক্স হৈ গ'ল 6 স্পীড গিয়াৰ বক্স। মাইলেজটো চাওঁ যদি মাইলেজটো হৈ গ'ল বন্ধুসকল পাৰ লিটাৰত 37 কিলোমিটাৰ যাব আৰু প্ৰকৃততে কিমান যায় সেইটো এতিয়ালৈকে ধৰিব পৰা নাই। কোম্পানী ক্লেমৰ মতে 37 কিলোমিটাৰ যায় বুলি কৈছে। আৰু ফিউল টেংক কেপাচিটিটো যদি চাওঁ তেতিয়া 11.5 লিটাৰ। ব্ৰেকিং চিষ্টেমটো যদি বিষয়ে কওঁ তেতিয়াহ'লে ব্ৰেকিং চিষ্টেমটো হৈ গ'ল ডুৱেল চেনেল ABS হয় আৰু ব্ৰেকটো দিছে আপোনাৰ বাইবে কোম্পানীৰ হয়। ডিছ ব্ৰেকটো দেখিছেনে? ব্ৰেকৰ পাৰফৰ্মেঞ্চটো বহুত ভাল হয় বাইবে কোম্পানী। আৰু যদি আমি টায়াৰ চাইজটো চাওঁ, টায়াৰটো হৈ গ'ল ফ্ৰণ্টত 110/70 ছেগমেণ্টৰ আৰু বেক চকাটোত 150/60 ছেগমেণ্টৰ 17 ইঞ্চিৰ লগতে টিউবলেছ টায়াৰ হয়। আৰু ফ্ৰণ্ট ছাছপেনশ্যনটো যদি চাওঁ তেতিয়াহ'লে আপছাইড ডাউন ফ'ক দিছে আৰু অভাৰঅল বাইকখনৰ ৱেইটটো হৈ গ'ল 167.7 kg আৰু চিট হাইটটো চাবলৈ হ'লে 806 mm লেখৰ চিট হাইট হয় বন্ধুসকল। আৰু গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো চাওক 167 mm। এতিয়া আহোঁ ইনষ্ট্ৰুমেণ্ট কনচলটোৰ বিষয়ে। ইনষ্ট্ৰুমেণ্ট কনচলটো হৈ গ'ল ফুল্লি ডিজিটেল হয়। ডিছপ্লেখন দেখিছেনে কিমান ডাঙৰ হয়? তাত আছে বহুতখিনি ফিচাৰ্ছ। মই আপোনালোকক থুলমূলকৈ কৈ দিছোঁ। মোবাইল কানেক্টিভিটি, কল মেছেজ এলাৰ্ট, USB চাৰ্জিং পোৰ্ট, সেইখিনি সুবিধা আছে বন্ধুসকল। আৰু লগতে যদি আমি লাইটটো চাওঁ, হেডলাইনৰ লগত যোনটো DRL আছে বহুত এগ্ৰেছিভ হৈ দেখিবলৈ। হেডলেম্পটো হৈ গ'ল সম্পূৰ্ণ LED, বেকলাইটটো LED আৰু টাৰ্ণ ছিগনেল যোনকেইটা আছে গোটেইখিনিয়ে LED হয় বন্ধুসকল। আৰু বেক চাইডে দেখিছেনে আপোনালোকৰ নাম্বাৰ প্লেটখন যোনটো টায়াৰ হাগাৰ হয়, মানে গাৰ্ড বুলি ক'ব লাগিব টায়াৰৰ, সেইখনতে লাগিব আৰু তাৰ তলতো এটা লাইটিং আছে। আৰু ফিউল টেংক কেপাচিটি যোনটো 3D কাটিং লগ'টো দেখিছেনে, এক্সট্ৰিমৰ লগ'টো বহুত এগ্ৰেছিভ হয়। আৰু এল'হুইলৰ যোনটো কাটিং সেইটো বহুত ষ্টাইলিছ দিছে। তাৰপিছত আপোনালোকে ৰাইডিং পজিশ্যনটোৰ লগতে কৰ্ণাৰিংটো দেখিছেনে? ৰাইডিং পজিশ্যনটো মানে আপোনাৰ বহুত আঁতৰে গ'লেও ৰাইডিং কৰিলেও মানে কমৰ বিষটো নহয়। আৰু কালাৰ ভেৰিয়েণ্টকেইটা মই লগাই দিছোঁ স্ক্ৰীনত। 3টা কালাৰ ভেৰিয়েণ্ট আহিছে বন্ধুসকল প্ৰথমতে দেখিছেই। তাৰপিছতে আৰু চিটিং পজিশ্যনটো চাওক, হেণ্ডেল বাৰৰ সৈতে চিটিং পজিশ্যনটো আপোনাৰ বহুত ধুনীয়া লাগিছে, মানে একদম নিউলি লঞ্চ কৰা হিৰো। এতিয়া আমি মেইন প্ৰাইচটোৰ বিষয়ে। বাইকখনৰ প্ৰাইচটো অনৰোড প্ৰাইচটো হৈ গ'ল 2,07,564 টকা। 2,07,564 টকা। সকলোতকৈ যদি ল' ডাউন পে'মেণ্টটো দিয়ে তেতিয়াহ'লে 30,000 টকা দিব লাগিব আপোনালোকে 36 মাহৰ কাৰণে। অৰ্থাৎ 3 বছৰৰ কাৰণে যদি 30,000 টকা ডাউন পে'মেণ্ট দিয়ে, প্ৰত্যেক মাহৰ EMI আহিব 6,264 টকাকৈ। ছেকেণ্ড আৰু এটা চাইছিলোঁ, 60,000 টকা যদি আপোনালোকে ডাউন পে'মেণ্ট দিয়ে তেতিয়ালৈকে প্ৰত্যেক মাহৰ EMI আহিব 5,206 টকাকৈ। সেইটো 3 বছৰৰ কাৰণে। মই যিমানকেইটা EMI চাওঁ বন্ধুসকল 3 বছৰৰ কাৰণে চাওঁ। থাৰ্ড যদি আপোনালোকে ডাউন পে'মেণ্ট কৰে 1,08,000 টকা, তেতিয়াহ'লে 36 মাহৰ কাৰণে EMI আহিব 3,764 টকাকৈ। বাইকখনৰ লুকছটো কাৰ প্ৰিয় হয়, কাৰ মানে পচন্দৰ, কোনোবাই যদি ল'ম বুলি ভাবিছে, ইয়াতকৈ সৰহকৈ যদি ডাউন পে'মেণ্ট দিম বুলি ভাবিছে বা কমকৈ দিম বুলি ভাবিছে, কমেণ্ট কৰক। মই আপোনালোকক চাই কৰি জনাই দিম। 3 বছৰ ঠাইত আপুনি 2.5 বছৰ কৰিব পাৰে, হাইষ্ট 4 বছৰলৈকে কৰিব পাৰে। 4 বছৰ কেতিয়াও নকৰিব, মানে আপোনালোকৰ বহুতখিনি খৰচ হ'বগৈ, এক্সট্ৰা খৰচ, মানে সুতৰ হাৰ বহুত ভৰিবগৈলগীয়া হ'ব। এইটোৱে আছিল বাইকখনৰ এটা সৰু ৰিভিউ ভিডিঅ'। আৰু কোনে ল'ম বুলি ভাবি আছে কমেণ্ট কৰক। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি কোনোবাই নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক।